হেল্ল' গাইজ, আমি এয়া গৈ আছোঁ সোণাপুৰলৈ, জুবিন দাৰ সমাধিস্থলীলৈ গৈ আছোঁ আমি আটাইকেইজনে। এয়া আমি জৰাবাট পালোহি, জৰাবাটেৰে আমি গৈ আছোঁ আটাইকেইজনে। খোৱা পুখুৰী ৰাস্তাৰে পূৰা একদম দাদাৰ মানে সমাধিস্থলী চাবৰ বাবে অকণমান হেৰিৰ বাবে আমি গৈ আছোঁ। গোটেইকেইজন আহক গৈ পেলাই দেখুৱাওঁ। এয়া আহি পালোঁ আমি সমাধিস্থলী। বহুত ৰ'দ দিছে যিহেতু, চাওকচোন কিমান গাড়ী ভিৰ। আকৌ আহি পেলাই ইয়াতে মই চাকি ধূপখিনি জ্বলাবলৈ লৈছোঁ দাদাৰ আত্মাৰ শান্তিৰ বাবে। দাদাই য'তেই আছে ভালেই থাকক, আকৌ সোনকালে দাদাই যাতে আমাৰ মাজলৈ ঘূৰি আহক সেয়ে কামনা কৰিছোঁ। ইয়াতে ধূপখিনিও ধুনীয়াকৈ জ্বলাই দিলোঁ। ইয়াতে দাদাৰ সমাধিস্থলী, এয়া অগ্নি দিয়া ঠাইডোখৰ, আৰু তাত সকলোৱে গামোচা ফুল দি পেলাই শ্ৰদ্ধাঞ্জলি দি আছে। ইয়াতে ঘৰবিলাক বনাই আছে, কাম চলি আছে। আকৌ ইফালে নাম কীৰ্তন কৰি আছে, সকলো জাতিৰ মানুহে নাম কীৰ্তন কৰি আছে। দাদাই কৈছিল যিহেতু মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, সকলো জাতিৰে নাম কীৰ্তন গোৱা হৈছে। বৰ্তমান একেকেইদিন হৈয়ে আছিলে। আকৌ মানুহ চাওকচোন কিমান মানুহৰ ভিৰ, আহি আছে, গৈ আছে। দাদাক সকলোৱে ইমানেই ভাল পাইছিল, তেখেত ইমানেই ভাল মানুহ আছিল, ক'ব আৰু কি ক'ম, সকলোৱে জানেই। চাওকচোন পৰিৱেশ, ইমান ধুনীয়া ঠাই, সঁচাকৈ বহুত ধুনীয়া ঠাই দেই সোণাপুৰ ঠাইডোখৰ। দাদাই ঠিকেই কৈছিলে ধুনীয়া বুলি। আকৌ ইয়াতে চাওকচোন পূজা মণ্ডপৰ স্থলীৰ দৰে দাদাক ইয়াতে সকলোৱে চাকি বন্তি দিয়া হৈছে। যিহেতু দাদা ভগৱানতকৈও কম নাছিলে, সেয়ে সকলো মানুহে ইয়াতে আহি চাকি ধূপ দিছে, দাদাৰ কাৰণে দি দিছে ইয়াতে। চাওক পৰিৱেশটো। আকৌ এইটো হ'ল দাদাৰ শ্ৰদ্ধাঞ্জলি দিয়া ঠাইখিনি। দাদাক কোনোবাই গামোচা দিছে, কোনোবাই ফুল দিছে, এনেকুৱাকৈ ইয়াতে দাদাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। পিছফালৰ এইখনি হৈছে দাদাৰ জিৰণি লোৱা ঠাই। শিলকেইটা যে দাদা আহি ইয়াতে সোণাপুৰৰ ৰৈছিলে, জিৰণি লৈছিলে, এইকেইটাই আছিল। সেইকেইটা শিলত দাদাই জিৰণি লৈছিলে। ইয়াতে আহি পেলাই ইমান ধুনীয়া ঠাই নহয়, সঁচাকৈ। আৰু দাদা নাই, দাদাক বহুত মিছ কৰিছোঁ। দাদা নাই যদিও আমাৰ অন্তৰত সদায় দাদা আছে, থাকিবই। আজি ভিডিঅ' ইমানেই আছিলে।